জ্বলাবলৈ মোক মাতি। হেল্ল' গাইজ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো আজি মানে দেখিছে আৰু প্লেচটো দেখি, এইফালে জুই জ্বলি আছে আৰু এইফালে পাহাৰখন ছাইডত লাগি আছে। পাহাৰখন ছাইডত লাগি থকা নাই মানুহ, পাহাৰখনৰ ছাইডত আমি আছোঁ মানে। তো আজি মানে ভিডিঅ' বনোৱাৰ কাৰণটো হ'ল, তো আজি একদম চুঙাত মাংস দি খাম মানে। তো এতিয়া টাইমটো অলপ বেছি হৈ গ'ল, তেও আহিছোঁ। তো এতিয়া বনাই মেলি খাওঁ। তো আপোনালোকে ভিডিঅ'টো পূৰা চাই থাকিব, ভিডিঅ'টো ভাল লাগিব চাই পিনে। তো গাহৰি মাংস চুঙাত দি খাম মানে। তো আজি একদম মজা লাগিব মানে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো পূৰা শেষলৈকে। এতিয়া জুই জ্বলি গ'ল, তো জুই জ্বলি ৰেডি। তো এতিয়া এইফালে চুঙাত মাংস চাংস ভৰাই লওঁগৈ, বিলাহী চিলাহী কাটি মছলা চছলা কাটি। আজি এইফালে আছে আমাৰ কাৰিকৰ, কিন্তু বনাব লাগিব, মোকে বনাব দিব, এই জানো মই ইয়াৰ কথা। তো আপোনালোকে চাই থাকক পূৰা ভিডিঅ'টো, একদম মজাকৈ চাই থাকক, অকণো স্কিপ নকৰাকৈ। স্কিপ কৰিলে আপোনালোকে মানে গম নাপাব কেনেকৈ কি হয়। তো চাই থাকক শেষলৈকে। তো গাইছ, এতিয়া মছলা দি লওঁ, মছলাখিনি দি লওঁ। তাৰপৰা জুইকুৰা এইফালে চব জুইটো পূৰা জ্বলি আছে, এইফালে চুঙাকেইটা হৈ গ'ল ৰেডি। তো মছলা দি লওঁ, বিলাহী কাটি লওঁ, তেল চেল দি লওঁ, তাৰপিছত চুঙাত ভৰাই মেলি দেখাম মানে আপোনালোকক। তো এইটো হৈ গ'ল ধনিয়া পাউডাৰ, বেছিকৈ নিদিওঁ, খাই বেয়া লাগিব বেছিকৈ। এইটো মিট মছলা আহি গ'ল এবাৰ। এইটো এটা মিট মছলা দি দিলোঁ, ৰেড চিলি, এইটো ৰেড চিলি নহয়, মিট মছলা হয় ৰেড চিলি বুলি আহি গ'ল। তাৰপৰা গৰম মছলা, ভাই ঠাণ্ডা দিন বুলি ওলাব টান পাইছে নেকি বাৰু। জিৰা, ইফালে বিলাহী, ভৰি চিষ্টেম নালাগে মিউজিক লগাম কাটি পিনে মিউজিক দিম, মছলা বাটি কৰিবলৈ যাবি। তো গাইছ, এতিয়া এইখিনি মছলা হেৰি কৰা হৈ গ'ল। তো এতিয়া চুঙাত দিওঁ, হৈ গ'ল। তো গাইছ, এতিয়া মছলা চছলা চব হৈ গ'ল। তো এতিয়া চুঙাত ভৰাই লওঁ। তো পূৰা লাহে লাহে ভৰাব লাগিব, নহ'লে নোসোমাব নহয়। তো গাইছ, এবাৰ আকৌ ছেকেণ্ডটো, প্ৰথমটো হৈ গ'ল এটা, তো এইটো হৈ গ'ল। এতিয়া আকৌ এইটো, দুটা চুঙা হ'ব আৰু বেছি নহয়, দুটাহে মানুহ আৰু পোৱালি এজনী আছে, আমি তিনিটাই মিলিনো তেও আৰু। ইয়াত আহি গ'ল এতিয়া লাই শাক, পিঁয়াজ, বিলাহী, জলকীয়া, এইফালে মছলা আছে ৰেড চিলি, জিৰা, ধনিয়া, আৰু আছে অলপ ঘৰুৱা মছলা অলপ। আপোনালোকেও যদি এনেকৈ খাবলৈ বিচাৰে তো ঘৰতে বনাই মেলি খাব পাৰিব। মানে ভাজি খোৱাতকৈতো মছলা বেলেগকৈ ইজাতকৈ খোৱাতকৈতো অলপ মানে এইটোত অলপ টেষ্টটো বেলেগ মানে, অলপ বহুতেই বেলেগ। তো এনেকৈ একবাৰ বনাই খাব, আপোনাক টিকাত গুড় দিলেও আপোনালোকে নেৰিব খাবলৈ। এবাৰ ট্ৰাই কৰি চাব আপোনালোকেও। তো গাইছ, এইফালে এতিয়া জুইত দি দিলোঁ চুঙাকেইটা, চুঙা দুটা হ'ল, দুটা জুইত দি দিলোঁ। এইফালে এতিয়া কাঠখৰি হ'ব লাগিছিলে, কাঠখৰি নাই, এইফালে পূৰা বাঁহখৰি দি থোৱা হৈছে। এতিয়া এইফালে পূৰা খালী হৈ গ'ল। তো চাই থাকক ভিডিঅ'টো পূৰা শেষলৈকে। এক চাইড সিজি গ'ল, এতিয়া অকল এইটো তল চাইডটো আছে। তো এইটো সিজিলে মানে একদম উলিয়ামেই আৰু।
একদম জিভা পানী পৰি গৈছে নেকি? দেখিলে নে? ডাঙৰটোহে লৈ আহে চব। এইটো চাইজত ডাঙৰ কিন্তু হাইটত চুটি, এইটো হাইটত দীঘল কিন্তু চাইজত সৰু। কওকচোন কোনটোত বেছিকৈ আছে কওক বাৰু, আপোনালোকে কমেণ্ট কৰি ক'বচোন। এনেই কোনে ঠগ খাব মানে, ই ঠগ খাব নে মই ঠগ খাম? ইয়াক ডাঙৰটো লাগি আছে এতিয়া। কিন্তু ডাঙৰটো ডাঙৰ ডাঙৰকৈ থাকে নেকি? সোমাবচোন সি চাইছে, জিভা পানী পৰি গৈছেগৈ ল'ৰাটো। তো গাইজ একদম আমাৰ লগত আজি নতুন বেলেগ সদস্য এজন আছে। তো নামটো কি তোৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী গায়ত্ৰী গগৈ। এইফালে গায়ত্ৰী আছে, আমাৰ খুৰা ছোৱালী হয়। তো কি গাহ মাংস খাবি নেকি? তোক চোৱাটোহে দিম চেলেকি পেলাই। খৰি বিচাৰিছে হেনো গাইজ, চব ক চাং বাৰু তই কোনকেইডাল খৰিটো? এইকেইডাল খৰি দিছে আৰু এইকেইডাল বিচাৰিছে হেনো ইয়াক, সৰহখিনিহে লাগে হেনো ইয়াক। একদম কাম কৰা ছোৱালী নাই বৌ। দেখিছে পুৰা ধোঁৱা মাৰিছে মানে 90% হ'লগৈ আৰু। তো আমাৰ এইফালে দেশী যোগাৰ মানে পুৰা জামনি কি পায় মানে একদম লিংকিটি লুংকুটা বোলে কি কয় যে সেনেকুৱা বোলা একদম খৰিবোৰ মানে। তো চাওক বাৰু পুৰা জুইকুৰা পুৰা মানে হেভি জ্বলিছে মানে পুৰা। জুই জ্বলোৱা মানুহজনীনো এজন। এতিয়া আমাৰ চুঙা ৰেডি, এইফালে শুনিব পাইছে বোলে চাওক বাৰু। তো পুৰা উতলি আছে মানে, চুঙা ৰেডি পুৰা সিজি গ'ল চাওক। চুঙা ৰেডি, জুইও খতম। তো এতিয়া উলিয়াওঁ মানে। তো এইটো চফা কৰিলোঁ আৰু কাপোৰ এখন আনিব পঠিয়াইছোঁ। এতিয়া কাপোৰখন আনি লওক, তাৰপৰা উলিয়াইছোঁ আমি। তো এটা চুঙা ৰেডি, তো প্ৰথমটো উলিয়াই লওঁ। পুৰা মাল মাগুৰ শুনিছে নহয় কেনেকুৱা চাউণ্ড কেনেকুৱা। ওলাই যা, ফুটছাহে পৰিছে দেখোন। চুচি ল'ব লাগিছিলে নেকি? মানে অলপ চুঙাটো বেছি সিজি গ'ল, তো ওপৰফালে নোলালে মানে পূৰা এঙাৰখনহে ওলাইছে। তো সেইকাৰণে একদম ফালিয়ে দিলোঁ আৰু। তো ফালি এতিয়া ইয়াৰ পৰা মালখিনি উলিয়াব লাগিব মানে। চব পূৰা মাংস মজাকৈ সিজি গ'ল। চুঙাত দিলে এনেকুৱাই হ'ব আৰু, এনেকুৱাকৈ খুৱাই মজাই বেলেগ। এনেকৈ খোৱা মজাও বেলেগ অলপ, মানে চৰুত ভাজি খোৱা মজাটোও বেলেগ অলপ। কৰিলে এইটো হৈ গ'ল নেক্সট চুঙাটো। চব এইটো অলপ বেছি ভালকৈ সিজিলে। এইখিনি হৈ গ'ল আমাৰ এতিয়া আজিৰ ৰেচিপি। তো চুঙা দিয়া মাংস, তো এতিয়া টেষ্ট কৰিব লাগে, বাকী চব হৈ গ'ল। তো এইখিনি আজি আমাৰ স্পেচিয়েল চুঙাত দিয়া মাংস। এবাৰ টেষ্ট কৰিব লাগে না কি গাইছ? এডোখৰ অলপ অলপ কিবা কিবি দিবলৈ নহয়, এডোখৰ যিখিনিয়ে খাই বুলি কয়। কেমেৰামেনটো পৰি গৈছে কেমেৰামেনটো কাৰণে দেই, অকণমান দিছোঁ বাৰু। প্ৰথম বিলাহী টেষ্ট কৰিব লাগে।
আপোনালোকে যদি এনেকৈ মানে খাব বিচাৰে তো খাব পাৰে, বেছি একো নালাগে। মছলাখিনি লাগে অকল, মাংস লাগে আৰু চুঙা 2টা লাগে, বছ ইমানখিনিয়ে কাম। তো আপোনালোকে এবাৰ ট্ৰাই কৰক। আমিতো খালোঁ এতিয়া, আপোনালোকেও খাওক এতিয়া। নতুন বছৰ নতুন ট্ৰিক্স এটা শিকাই দিছোঁ। এইটো ট্ৰিক্স বুলি নহয়, এইটো চবেই জানে, তেও আৰু খাই চাওক এবাৰ। এতিয়া খাই লওঁ। তো